দেখিছেনে আমাৰ পুখুৰীটো গোটেই পিনে ফুল আছে নাজানো কি হয় এতিয়া পানীটো গোটেই পিনে হৈ গৈছে দিছে গুড়া বনাবলৈ আৰু ইপিনে এইবোৰ ফল মূল শাক Hello guys, welcome back to my channel. So, बहुत दिनों मोर वीडियो এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এণ্ড ভিডিঅ' কৰা নাছিলোঁ বিকজ এই বহুত কিবা কিবি মানে পিছত ক'ম চ' আজি ভিডিঅ'টো মই গাঁৱত আহিছিলোঁ মাহীৰ টিগলিজনীৰ কৰ্মটোৰ কাৰণে আহি থাকিব লগা হ'ল এণ্ড আজি আমাৰ ঘৰত নাই পূজা পাতিছে তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ আৰু ভিডিঅ' কৰাৰ কাৰণটো মেইন কাৰণ হৈছে দেখিছেনে আমাৰ পুখুৰীটো গোটেই পিনে ফুল নন ষ্টপ বৰষুণ আপোনালোকে চাগে চবে গম পায় নন ষ্টপ বৰষুণ দি আছে তো আমাৰ পুখুৰী ফুল চি গোটেই পুখুৰী ফুল ৰাস্তা পিনে গোটেই পানী হৈ গৈছে এতিয়া মই ৰাতিপুৱাৰ পৰা উঠিছোঁ উঠি এতিয়া আজি পূজাটোকে গোটেইখিনি আৰু কৰিব লাগিব ৰ'দ আজি অকণমান ওলাইছে আজি ৰ'দটো ওলাইছে অকণমান কিন্তু পানী চপিনে পানী আপোনালোকক দেখাবলৈ তো এইপিনে গোটেই পানী হৈ গৈছে গোটেই পানী একদম দেখিছে সেই তালৈকে একদম পানী গোটেইবোৰ ব'লা খচো অকণমান সেইটো চাইডে নাযাওঁ সেইটো চাইডে মানে বহুত হেৰি বহুত পানী এইপিনে কালি পিনে গোটেই উঠা নাছিল আজিলৈ গোটেই উঠিলে এনেকৈ খচিবই নাপাওঁ চ' ইয়াতে এইবোৰ পানী সেইপিনে পানী চবপিনে পানীয়ে পানী ব'লক যাওঁ পানী খচি যাওঁ পানী খচি আহিছোঁ কেনেকুৱা লাগিছে গোটেই গাইছে কিনে বোকা একদম যাবই নোৱাৰি তেতিয়া আহিলোঁ এতিয়া অকণমান খাই লওঁ ফ্ৰেছ হৈ লওঁ গাইছ বৰষুণ দি আছে এতিয়া নাজানো কেতিয়া কমিব নন ষ্টপ বৰষুণে দি আছে তো গাইছ এতিয়া কেতিয়া বৰষুণ দিব নাজানো এতিয়া আমাৰতো ৰাতিকে পাতিব আৰু এতিয়া কিন্তু পানী যিটোৱে পিছপিনে ভৰ্তি হৈ যাব যিমান পাৰোঁ দেখিছোঁ গাইছ ইপিনে পূজাৰ সামগ্ৰীবোৰ ইপিনে চাউল দিছে গুড়া বনাবলৈ আৰু ইপিনে এইবোৰ ফল মূল কল আৰু গোটেইখিনি মানে সামগ্ৰী ৰেডি হৈছে এতিয়া বৰষুণটো ৰখাই নাই এতিয়া ইয়াতে বুট ফুল চব ৰেডি হৈছে খালি এতিয়া বৰষুণৰ হয় আৰু কেতিয়া চাওঁ কি হয় চাই থাকিব আপোনালোকে চ' গাইজ আমি অকণমান ফুৰিবলৈ আহিলোঁ মানে পানী চাবলৈ আহিলোঁ কিমানখিনি পানী হ'ল তো আইতাৰ লগত আহিছোঁ মই চ' ব'লকচোন চাওঁ ভিউটো চব পিনে পানী চব পিনে পানী what a nice view so guys জলদি যাওঁ guys পানী চাক চব পানী guys পানী বাপৰে জিকিলোৱে বৰষুণত পিনে পানী চব পিনে একদম চব পিনে হোৱাইট চ' যাই কিনে দেখাম এতিয়া বৰষুণ দিছে বহুত তো চাই থাকক গাইজ আইতা দোকানৰ পৰা নাৰিকল আৰু কলফুল আনিলে আৰু ইপিনে বামুণ আহি পালে আৰু কামত লাগি গ'ল তেওঁ ইপিনে পূজাৰ গোটেইখিনি যোগাৰ হৈ গ'ল আৰু ইপিনে ঘৰৰে কল আমাৰ মানে পূজাটো অকণমান সোনকালে পতা হ'ল বিকজ কলটো নহ'লে বা বেয়া হৈ গ'ল হয়
সেইটো কাৰণে সোনকালে পাতি দিলে চব ৰেডি এতিয়া। বাট এতিয়া বৰষুণটো মানে এতিয়ালৈকে ৰখাই নাই, নন ষ্টপ বৰষুণে দি আছে। এতিয়া কি হ'ব আৰু নাজানো, চাই থাকিব আপোনালোকে আৰু। চ' এতিয়া আমি ভোগ বনাই আছোঁ। চ' ভোগ বনাবলৈ চেনি, আটা, চাউলৰ গুড়ি আৰু গাখীৰ, গুৰ মিঠাই, ঘি এই গোটেইখিনি সামগ্ৰী মিক্স কৰি কিনে মানে ভোগটো বনোৱা হয়। তো আৰু হ'বই আৰু আমাৰ ভোগ বনোৱা। এইপিনে আমাৰ ভোগ ৰেডি হৈ গ'ল। এতিয়া এইখিনি থৈ কিনে তো পিনে গোটেইখিনি ৰেডি হ'ল। অকণমান পিছতে বহিব পূজা, তো চাই থাকক। তো গাইজ পূজা এতিয়া আৰম্ভ হৈছে, বলক দেখাওঁ আপোনালোকক। তো আমাৰ তিনিজনীৰ লগত মই পূজাত আছোঁ। এতিয়া তাইও আছে। চ' গাইজ আমি শান্তি লৈ ল'লোঁ। এতিয়া প্ৰসাদৰ কাৰণে ৰেডি কৰি আছে, পূজাটো হৈ গ'ল। চ' চাই থাকক। চ' গাইজ মানুহে প্ৰসাদ ৰেডি কৰি আছে আৰু এতিয়া মানুহ আহিছে। মানুহ চানুহ আহিলে আৰু এতিয়া বৰষুণটো দিয়ে আছে। এতিয়া মানুহবোৰ আহিও আছে। চাই থাকক আৰু। চ' গাইজ গোটেইখিনি হৈ গ'ল, মানুহো আহিলে, গ'লো মানুহবোৰ। এতিয়া বহুত বৰষুণ দি আছে। নাজানো কি হয় এতিয়া, পানীটো গোটেই পিনে হৈ গৈছে। এণ্ড চ' ভাবিছোঁ আৰু বেছি দেৰি নকৰোঁ, ভিডিঅ'টো মানে ইয়াতে এণ্ড কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু মই কিহৰ কাৰণে ভিডিঅ' বনাও নাছিলোঁ, বহুত কথা নেক্সট ব্লগত ক'ম, এইটো ব্লগত কোৱা নহ'লে। চ' অ'কে দেন, বাই বাই, লাভ ইউ।